নমস্কাৰ, আপোনালোক সকলোকে চেৰি হিষ্টৰী ইউটিউব চেনেলটোলৈ আদৰণি জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে আমি অসমৰ ৰেচমপ্ৰেমী ৰাইজলৈ, চেৰিকালচাৰৰ লগত জড়িত প্ৰতিজন ৰেচমপ্ৰেমী ৰাইজলৈ এই চেনেলটোৰ জৰিয়তে মুগা, পাট পলু আৰু এৰী পলুৰ বিষয়ে কিছু কথা অৱগত কৰাই আহিছোঁ। আজি আমি এই ভিডিঅ'টোত পলুৰ পিউপা অৰ্থাৎ লেটা কি ধৰণে বহু দিনলৈ সংৰক্ষিত কৰিব পাৰি তাৰ বিষয়ে অলপ আলোচনা কৰিম। সকলোৱে জানে পলুৰ পখিলা হোৱাৰ পিছত কণী পাৰে, কণী পৰাৰ পিছত পলু হয়, পলু হোৱাৰ পিছত ই বাঁহ বান্ধে, বাঁহ বান্ধাৰ লগে লগে ই তাৰ ভিতৰতে লেটা উৎপন্ন কৰে। ইয়াক মেটামৰফ'চিছ বুলিও কোৱা হয়। কিন্তু আমাৰ অসমীয়া যিসকল উজনি হওক বা নামনিয়ে হওক যিসকল ৰাইজ আছে তেওঁলোকে লেটা খাই খুব ভাল পায় আৰু চাইণ্টিফিকেলি বৈজ্ঞানিকভাৱে আমি জানো যে পলুৰ যি লেটা আছে, লেটাটো এবিধ প্ৰটিনিয়াছ খাদ্য হিচাপে জনাজাত আৰু অসমীয়া ৰাইজে পৰম্পৰাগত হিচাপে আগৰ দিনৰ পৰা, পুৰণি কালৰ পৰাই এই লেটা খাই খুব ভাল পায় আৰু সেইবাবে এই চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত জড়িত হোৱাৰ বাবে, এই ডিপাৰ্টমেণ্টৰ এজন সদস্য হোৱাৰ বাবে মোক মোৰ বন্ধু বান্ধৱীসকলে সদায় কৈ থাকে যে লেটা খুৱাবলৈ, লেটা ক'ত পাম, কি কথা, তেনেকৈ ধৰণে মোৰ লগত যোগাযোগ কৰি থাকে। কিন্তু যোগাযোগ কৰিলেও লেটা হৈ থকা সময়খিনি খুব কম। তো ইয়াক ৰখাই থোৱাৰ প্ৰক্ৰিয়াটো অকণমান জটিল। তাৰ বাবে আমি এটা পৰীক্ষামূলক কাম কৰিছিলোঁ, এটা পৰীক্ষাই কৰিছিলোঁ যে পলুৰ লেটা কিমান দিনলৈকে বহুত ভালকৈ ফ্ৰিজ হিচাপে ৰাখিব পাৰি। আমি চাইনা নহয়, থাইলেণ্ড আৰু ভিয়েটনাম আদি দেশবোৰত দেখিছোঁ তেওঁলোকে নানান ধৰণৰ প্ৰক্ৰিয়াৰে ইয়াক অলপ বেছি দিনলৈ ৰাখিবলৈ পেকেটিং কৰা, এইবোৰ সকলোখিনি কৰিছে তেওঁলোকে। কিন্তু আমাৰ অসমীয়া সমাজৰ ৰাইজে তেওঁলোকে কিমান দিনলৈ ফ্ৰেছ হিচাপে খাবলৈ চেষ্টা কৰে, মানে ফ্ৰেছটো পালেহে তেওঁলোকে খাই সোৱাদ পায়। তো আমি দুটামান এক্সপেৰিমেণ্ট কৰিছিলোঁ এই লেটা কেনেদৰে বহুত দিনলৈ সংৰক্ষিত কৰিব পাৰে তাৰ বিষয়ে জনাবৰ বাবে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আহকচোন চাওঁ আমি কেনেকৈ ধৰণে এই বস্তুটো সংৰক্ষিত কৰিব পাৰি, তাৰ বিষয়ে কেনেকৈ আগবাঢ়িব পাৰি তাৰ বিষয়ে অকণমান এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। চাওঁ আহকচোন। প্ৰথমতে মোৰ সহকৰ্মী দুজনমানৰ লগ লাগি আমি গৰম হেক দি তাৰ পৰা পানীখিনি নিষ্কাশন কৰি বহুত দিনলৈ ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু হয়, তেনেকৈও হয়, কিন্তু তাৰ আচল যিটো টেষ্ট, সেই টেষ্টটো নাইকিয়া হৈ যায়। ইয়াৰ উপৰিও আমি এটা চেষ্টা কৰিছিলোঁ ইয়াক বাঁহৰ পৰা কাটি উলিয়াই পিনি অলপ দিন বইল কৰি পিনি ৰাখি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। তেনেকৈও হয়, কিন্তু তেনেকৈ হ'লেও তাৰ পৰা এটা গোন্ধ ওলায়, আমি বেছি দিনলৈ ৰাখিব নোৱাৰি। উল্লেখযোগ্য যে পলুৰ বাঁহটো মানুহে সূতাৰ বাবে ব্যৱহাৰ কৰে, কিন্তু পলুৰ বাবে ই এটি ঘৰ, যাৰ বাবে প্ৰকৃতিৰ প্ৰতিকূল বতৰতো ই নিজকে নিৰাপদে ৰাখিব পাৰে। বাঁহটোৰ ভিতৰত থাকিলে ই যিকোনো বতৰতে অতি শীত আৰু অতি তাপৰ বাহিৰে ই কেতিয়াও মৃত্যুমুখত নপৰাকৈ জীৱন চক্ৰ চলাই নিবলৈ অহোপুৰুষাৰ্থভাৱে চেষ্টা কৰে। কিন্তু ঠাণ্ডা দিনত মেটামৰফ'চিছ হওঁতে ই অলপ সময় লয়, অৰ্থাৎ ইয়াৰ বৃদ্ধিত প্ৰভাৱ পৰে। পলুৰ বৃদ্ধিৰ বাবে সাধাৰণতে 25ৰ পৰা 28 ডিগ্ৰী চেলছিয়াছ উষ্ণতাৰ প্ৰয়োজন হয়। কিন্তু তাপমাত্ৰা যদি 10 ডিগ্ৰীলৈ কমাই দিয়া হয় তেতিয়া ইয়াৰ বৃদ্ধি নহয় বা মেটামৰফ'চিছ কৰিবলৈ ই বহুত সময় লয়। ঠাণ্ডাৰ দিনত বাঁহৰ ভিতৰত লেটাৰ পৰা পলু হ'বলৈ 30 দিনতকৈ বেছি সময় লয়। যদি ইয়াক 10 ডিগ্ৰী চেলছিয়াছৰ তললৈ বাঁহেৰে সৈতে ৰখা হয় তেতিয়া ই 45 দিনতকৈও অধিক সময় লয়। সেয়ে আমাৰ পৰীক্ষাটো অতি সহজ আছিল। বাঁহৰ সৈতে লেটাবোৰ ফ্ৰিজত ৰাখিলে ইয়াৰ সাধাৰণতে মৃত্যু নহয় আৰু ই বেয়া হৈ নাযায় আৰু ইয়াৰ পৰা কোনো ধৰণৰ গোন্ধও নোলায় বা ইয়াৰ আকাৰ অৱয়ৱত কোনো প্ৰভাৱো নপৰে। এবাৰ ঘৰলৈ লৈ যাওঁতে মই দুবাৰৰ পিছত, মানে 2 সপ্তাহৰ পিছত যেতিয়া মই ঘৰলৈ গৈছিলোঁ তেতিয়া ফ্ৰিজৰ পৰা উলিয়াওঁতে দেখিছিলোঁ যে পলুৰ বাঁহখিনি তেনেকৈ আছে। তাৰ পৰা বাঁহখিনি উলিয়াই আনি পিনি লেটাখিনি কাটি খাবলৈ ল'লোঁ, ঠিক একেই আছে। ঠিক যেনেকৈ ফ্ৰেছ প্ৰথমৰ পৰা আৰম্ভ কৰি পিনি যেনেকৈ আপোনাৰ 5-6 দিনত যিমানখিনি ফ্ৰেছ হৈ থাকে, ঠিক এমাহে ধৰক 20-25 দিনৰ পিছতো তেনেকৈ ঠিক হৈ আছিলে।
প্ৰিয় ৰেচম বন্ধুসকল, আজি আমাৰ পলু লেটা সংৰক্ষণ খণ্ডটি ইমানেই আছিল। আপোনালোকে যদি পলুৰ লেটা খাই ভাল পায়, আপোনালোকে যদি পলুৰ লেটা বহুত দিনলৈকে সংৰক্ষণ কৰি ৰাখিব বিচাৰে, আপোনালোকে আপোনালোকৰ ফ্ৰিজত 10 ডিগ্ৰীতকৈ তলৰ চেণ্টিগ্ৰেডত আৰু 5 ডিগ্ৰীতকৈ ওপৰৰ চেণ্টিগ্ৰেডত পলুৰ লেটা বাঁহেৰ সৈতে সংৰক্ষণ কৰক। তেতিয়া আপোনালোকে 45 দিনতকৈও অধিক সময় পিছত আপোনালোকে সেই একেই সোৱাদযুক্ত, একেই ফ্ৰেছনেছ থকা পলুৰ লেটা খাবলৈ পাৰিব। আজিৰ আমাৰ খণ্ডটো ইমানেই আছিল। চাই ভাল পালে আমাক এটি কমেণ্টৰ যোগেদি আপোনালোকৰ বক্তব্য আগবঢ়াব বুলি আশা কৰিছোঁ। ধন্যবাদ।